নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ আজিৰ বিশেষ খবৰলৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ স্পষ্ট বক্তব্য অনুসৰি 18 বছৰৰ ওপৰৰ কোনো নতুন ব্যক্তিক এতিয়া নতুন আধাৰ কাৰ্ড দিয়া নহ'ব। তেওঁ কয়, অসমত যিসকল নাগৰিকে আধাৰ কাৰ্ড ইতিমধ্যে লৈছে সেইসকলৰ বাবে কোনো চিন্তা নাই। কিন্তু যিসকল 18 বছৰ পাৰ হৈ নতুনকৈ আধাৰ কাৰ্ডৰ আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে ৰাজ্যত এতিয়া নতুন কাৰ্ড প্ৰদান কৰা হ'ব নে নাই সেই সিদ্ধান্ত একেবাৰে স্থগিত ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তৰ মূল কাৰণ হিচাপে অসমৰ জটিল জনগণনা আৰু নাগৰিকত্ব সংকটক উল্লেখ কৰিছে। তেওঁৰ মতে বহিৰাষ্ট্ৰীয় প্ৰৱাহৰ বাবে ৰাজ্যত নাগৰিকত্ব চিনাক্ত কৰাটো এক গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। সেইকাৰণে নতুনকৈ 18 বছৰৰ ওপৰৰ লোকক আধাৰ নম্বৰ প্ৰদান কৰিলে ভৱিষ্যতে আইনী জটিলতা আৰু ভয়ানক সমস্যা দেখা দিব পাৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ত কথা পাতিছে। আগন্তুক দিনত অসমৰ বিশেষ পৰিস্থিতি ধৰি আধাৰ সম্পৰ্কীয় নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আশা প্ৰকাশ কৰে। এই সিদ্ধান্তৰ পিছত বহু প্ৰশ্ন উঠিছে। যুৱ সমাজ আৰু গ্ৰাম অঞ্চলত নতুনকৈ 18 বছৰ পাৰ কৰা লোকসকলে যদি আধাৰ কাৰ্ড নাপায় তেনে অৱস্থাত শিক্ষা ক্ষেত্ৰ, বৃত্তি, বেংক একাউণ্ট খোলা বা সাহসীয় সেৱাসমূহ লাভ কৰাত সমস্যা হ'ব নে নাই সেই সন্দেহত বহু লোক। তথাপিও মুখ্যমন্ত্ৰীৰ স্পষ্ট বক্তব্য, অসমৰ স্বাৰ্থ আৰু নাগৰিকত্ব চিনাক্তকৰণ হ'ল প্ৰধান লক্ষ্য। সেইবাবে এই সিদ্ধান্ত একেবাৰে প্ৰয়োজনীয়। বন্ধুসকল, আপুনি কি ভাবে? এই সিদ্ধান্ত সঠিক হয় নে নহয়? আপোনাৰ মতামত কমেণ্টত জনাব। আমাৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।